ইমান দুৰ্বল ভাবিছে আলফালে ভয় নকৰিলোঁ আৰু এতিয়া এওঁ কথাটো উত্তৰ দি ল'ব দিয়ক এইটো উত্তৰ দি লওঁ এইটো শেষ হোৱা নাই নহয় কিহৰ ভীতিগ্ৰস্ত ইলেকশ্যনৰ আগদিনা নহয় ইলেকশ্যনৰ কাউণ্টিঙৰ ফাৰ্ষ্ট ৰাউণ্ডলৈকে সিহঁত জিকি থাকে 2001ত জিকি আছিল হাৰিলে ৰিজাল্টত 2006ত জিকি আছিল হাৰিলে 2011ত জিকি আছিল হাৰিলে 2016ত জিকি আছিল হাৰিলে 2021ত জিকি আছিল হাৰিলে একেটা দিন জিকি থাকিব মানুহে মৰমত ভোট খোজে নে ভয়ত ভোট খোজে ভয় ভীতি কৰি মানুহে ভোট দিব নেকি ইজোৰ বোলে মই স্কুল বন্ধ কৰি দিম তোৰ চাকৰি ট্ৰান্সফাৰ কৰি দিম তোৰ ফাৰ্মাচী লাইচেঞ্চ মই বন্ধ কৰি দিম এইবিলাক ৰঙা চকুত ভয় খাব নেকি ভালকৈ আহকচোন এই ইলেকশ্যনটো ডিক্লেয়াৰ কৰিব দিয়ক তলি উদং হ'ব তেওঁলোকে কিহৰ কাৰণে মই ভয় কৰিম ভয়টো কৰিবলৈ কিহৰ কাৰণে আহিছে ভয় খুৱাইছে মোক ভৌকে ভয় খাইছে মইতো ভৌকে কামুৰিলে ভয় খামেই বলীয়া কুকুৰৰ কাৰণে বলীয়া কুকুৰ আপোনালোকৰ ভয় নালাগিব জানো যদি ভৌ কৰি পেলাই মোক কামুৰিবলৈ আহে তেতিয়া মই ভয়ত কম্পমান নহ'ম এইকেইটা দিন কম্পমান আছিলোঁ আজি বেজি চেজি লৈ আহিছোঁ আজি বেজি লৈ মই প্ৰতিষেধক লৈ আহিছোঁ এতিয়া বলীয়া কাপোৰে কামুৰিলেও মোৰ একো নহয় তেওঁলোকে কি কম্পমান ভয়ত মোক ভয় খুৱাইছে তেওঁলোকে ভোট খুজিব লাগে ভালকৈ যে আমি স্মাৰ্ট মিটাৰ লগোৱাটো ৰকিবুল হুছেইনে ভুলকৈ কৈছে ৰকিবুল হুছেইনে যিমান চাকৰি দিছে তাতকৈ আমি বেছি চাকৰি দিছোঁ সেইটোৱে ক'ব লাগে মইতো এতিয়া তেওঁলোকৰ শাসন আছে প্ৰত্যেকটো এই চামগুৰি পঞ্চায়ততে 100তকৈ বেছি চাকৰি দিছোঁ এটা পঞ্চায়তত কংগ্ৰেছৰ দিনত দিয়ক লৈ যাওক ভোট নহ'লে খালী বাকচ পাব তে মোক কিয় ভয় খুৱাব খুজিছেনো ইমান কোৱা নাই কি আপুনি কি কৈছে মোক প্ৰতিষেধক মই কপি আছোঁ আপোনাৰ মুখেদি মই শুনিছোঁ তেওঁলোকে কিহৰ কাৰণে তাৰ আপুনি মই সুধিছে যে কিহৰ কাৰণে ভয় কম্পমান ভয় খুৱাইছে মানুহ ভয় কিয় খায় আকৌ বোলে মই ভেৰণীয়া গুণ্ডা লগাওঁ আকৌ বোলে মই ভয় খাইছোঁ কোনটো সত্য মই ভয় খাইছোঁ বুলি কোৱা নাই মই বলীয়া কুকুৰলৈ ভয় কৰোঁ বলীয়া কুকুৰ কিয় এনেই এইবিলাক কুকুৰলৈ ভয় কৰোঁ এতিয়াতো বলীয়া হৈছে কুকুৰ গতিকে এতিয়াতো আৰু প্ৰতিষেধক লৈ আহিছোঁ ভয়ভীত কথা নাই ৰাইজ আমাৰ লগত আছে বিজেপি ৰাইজ তেওঁলোকৰ লগত নাই বিজেপিক ভোট দিয়া লোকসকল তেওঁলোকৰ লগত নাই শিক্ষিত লোকসকল তেওঁলোকৰ লগত নাই সচেতন লোকসকল তেওঁলোকৰ লগত নাই এই মহিলাসকল তেওঁলোকৰ লগত নাই ছাত্ৰসকল তেওঁলোকৰ লগত নাই এই যে সাংবাদিকসকল তেওঁলোকৰ লগত নাই আপোনালোকে তেওঁলোকৰ লগত নাই কাৰণ আপোনালোককো অত্যাচাৰ কৰিছে ইমান কষ্ট কৰি আপোনালোকে নিউজবিলাক নিয়ে তাত তেওঁ দিব পেলাই গোটেইবিলাক কাটি কুটি দিয়ে গতিকে ৰাইজ মোক ভয় খুৱাব নালাগে ন ইলেকশ্যনটো মানুহবিলাক কাম কৰক যে ৰকিবুল হুছেইনে মিছা কথা কৈছে মইতো চেলেঞ্জেই কৰিছোঁ যে ৰকিবুল হুছেইনতকৈ বেছি চাকৰি চামগুৰিত দিছোঁ অমুক অঞ্চলতে দিছোঁ তেওঁলোকে এইবিলাক অঞ্চলত দিয়া নাই এবাৰ কৈ মিয়াৰ ভোট নালাগে কোৱা নাই কৈছে নাই তেওঁলোকে নাই কোৱা কৈছেনে নাই এতিয়া দেখোন এইফালে বাদ দি সিফালে ভৰি দোৱাত লাগিছে ভোট দিয়ক মানুহে বুজি নাপায় ইফালেও যাব সিফালেও যাব ব্যাকুল হ'ব আচল চৰ্চাবিলাক এই যে মহিলাবিলাক যে আহিছে ঘৰৰ পৰা বিজেপি কৰা মহিলাবিলাক কিয় স্মাৰ্ট মিটাৰৰ প্ৰকোপত আপুনি যে ইমান কষ্ট কৰি আজি যে মোৰ যে ইণ্টাৰভিউ লৈ আছে ঘৰত যাওকচোন লাইটৰ বিলৰ প্ৰকোপত কি হয় মই সেইটোহে প্ৰচাৰ এতিয়া সেই চৰ্চাত ভৰি মই কিয় দিম এইটো চৰ্চাবিলাক আপোনাৰ সমাধান হ'ল নেকি আজি যে ভাদ মাহত নাম কীৰ্তনৰ পৰা থৈ পেলাই মানুহে আহি পেলাই যে মোক সুধিছে চামগুৰিত আপুনি ইয়াত কিয় স্মাৰ্ট মিটাৰ লগাইছে মানুহে ভাবিছে মই লগাইছোঁ কাৰণ ইমান দিন মোকেই ইয়াত ভোট দি আছে তেওঁ কৈছে যে যোৱা মাহত 300 টকা দিছিলে আজি 15 দিনত 1800 টকা হৈছে হয়নে নহয় আপোনালোকে স্মাৰ্ট মিটাৰৰ কাৰখানাত মদৰ দোকান চুবুৰীয়া খুলি দিছে স্কুলবিলাক বন্ধ কৰি দিছে এই ভৰাগুৰি টি গাৰ্ডেনৰ স্কুল পদুমণি স্কুল জনজাতি স্কুল বন্ধ কৰি দিছে আকৌ কৈছে যে আপোনাৰ 100খন স্কুল আজি খুলিব টি গাৰ্ডেনত কোনবিলাক স্কুল খুলিব যিবিলাক বন্ধ কৰিলে বেলেগত ইয়াত আহি খুলিব নে ইণ্টাৰনেশ্যনেল স্কুল খুলিব গোটেইটো ৰাইজে বুজি পাই গৈছে সেইকাৰণে গৌৰৱ গগৈৰ যোগেদি এটা ইংগিত দি দিছে এতিয়া সেইকাৰণে তেওঁ সেইবিলাক কথা কৰিব আৰু বদৰুদ্দিন আজমলক ৰিয়েক্ট কৰাব দুটাই ভাবিছে যে দুটাই সেইবিলাক কৰি থাকিব আৰু ৰাজপাত খাব ৰাইজে ভালকৈ বুজি পাইছে ইফালে গৌৰৱ গগৈ যোৰহাটত জিকিছে উজনিত আৰু নামনিত তেওঁৰ বন্ধু বদৰুদ্দিন আজমল হাৰিছে আৰু মাজত আমাৰ বদ্যুৎ বৰদলৈ জিকিছে গতিকে তেওঁলোকে গম পাইছে তেওঁলোকৰ ম্যাদ আৰু বেছি দিন নাই আৰু সেইকাৰণে ব্যৱসায় বাণিজ্যবিলাক তান্ত্ৰিক কৰোৱাবৰ কাৰণে ৰাস্তা উদ্বোধন কিবা এটা কৰাৰ চলেৰে তেওঁলোকৰ সেইবিলাক লেনদেনবিলাক ঠিক ঠাক